নমস্কাৰ মই হেমন্ত কুমাৰ ৰয় মোৰ ইউটিউব চেনেল হেমন্ত's ক্লাছৰুমলৈ আপোনালোকক স্বাগতম আজি আমি আলোচনা কৰিম বিধেয়াত্মক তৰ্ক বিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ ধাৰণা অস্তিত্বমূলক বচনৰ প্ৰতীকীকৰণ আলোচনালৈ যোৱাৰ আগতে দৰ্শনৰ ছাত্ৰ-ছাত্ৰীসকলক বিশেষকৈ এটা অনুৰোধ যিসকলে মোৰ এই ইউটিউব চেনেল হেমন্ত's ক্লাছৰুম এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে যাতে এই চেনেলটো ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰিলে আপোনালোকে মই আপলোড দিয়া প্ৰতিটো দৰ্শনৰ ক্লাছ পাই থাকিব বিধেয়াত্মক তৰ্ক বিজ্ঞানত সাধাৰণতে মানে সকলো বচনক দুটা ভাগত ভাগ কৰা হৈছে এটা হৈছে একক বচন আৰু এটা হৈছে সাধাৰণ বচন একক বচন আৰু সাধাৰণ বচন একক বচন আৰু ইয়াৰ প্ৰতীকীকৰণ সম্বন্ধে এটা ভিডিঅ'ত আলোচনা কৰা হৈছিল গতিকে আৰু সাধাৰণ বচন আৰু ইয়াৰ প্ৰতীকীকৰণ এই সম্পৰ্কে এটা বেলেগ এটা ভিডিঅ'ত আলোচনা কৰা হৈছে ইয়াত আমি কেৱল অস্তিত্বমূলক বচনৰ প্ৰতীকীকৰণ সম্বন্ধে আলোচনা কৰিম অস্তিত্বমূলক বচনৰ প্ৰতীকীকৰণ এই ভিডিঅ'টো যিসকল ছাত্ৰ-ছাত্ৰীকে চাই আছে তেওঁলোকে ইয়াৰ পূৰ্বে আপলোড দিয়া দুটা ভিডিঅ' আছে সাধাৰণ বচনৰ প্ৰতীকীকৰণ এজ এ হ'ল আৰু সাৰ্বিক বচনৰ প্ৰতীকীকৰণ এই দুটা ভিডিঅ' চাব পাৰে আৰু লিংক দুটা ইয়াত দিয়া থাকিব এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দুটা দি থাকিব আপোনালোকে তাৰ পৰা চাই ল'ব অস্তিত্বমূলক বচন যিহেতু সাধাৰণ বচনৰ প্ৰতীকীকৰণ সম্পৰ্কে আলোচনা কৰোঁতে আমি তাত তিনিটা নিয়ম উল্লেখ কৰিছিলোঁ যে প্ৰতিটো বচনৰ পৰিমাণক চাই প্ৰথমে পৰিমাপক চিহ্ন ব্যৱহাৰ কৰিব লাগিব দ্বিতীয়তে বচনটোৰ বিধেয়পদক চাই এটা বিধেয়পদক অনুসৰণ কৰি এটা বাচনিক ফলন গঠন কৰিব লাগিব আৰু তাৰপিছত পৰিমাপক চিহ্ন প্লাছ বাচনিক ফলন উল্লেখ কৰিলে একেলগে প্ৰথমে পৰিমাপক চিহ্ন পিছত বাচনিক ফলন উল্লেখ কৰিলে এটা সাধাৰণ বচনৰ প্ৰতীকীকৰণ হৈ যায় অস্তিত্বমূলক বচন যিহেতু সাধাৰণ বচন গতিকে ইয়াৰো প্ৰতীকীকৰণ অনুৰূপ পদ্ধতিটো হ'ব প্ৰথমে আমি বচনটো চিনাক্ত কৰিম এইটো অস্তিত্বমূলক বচন হয় নে নহয় তাৰপিছত সেই বচনটোৰ বিধেয়পদক অনুসৰণ কৰি এটা বাচনিক ফলনৰ ৰূপ দিম তাৰপিছত অস্তিত্বমূলক পৰিমাপক প্লাছ বাচনিক ফলন একেলগ উল্লেখ কৰি অস্তিত্বমূলক বচনৰ প্ৰতীকীকৰণ কাৰ্য সমাধা কৰিম তো এই প্ৰতীকীকৰণলৈ যোৱাৰ আগতে আমি দুটা বিষয় জনা দৰকাৰ প্ৰথম কথাটো হৈছে অস্তিত্বমূলক বচনটো কেনেকুৱা বা এই বচনটো কি আৰু দ্বিতীয় কথাটো হৈছে অস্তিত্বমূলক বচনৰ পৰিমাপক চিহ্নটো কি অস্তিত্বমূলক বচন হৈছে এনেকুৱা এটা বচন যি কোনো এটা শ্ৰেণীৰ সম্পূৰ্ণ বাচ্যত্বক নিৰ্দেশ নকৰে কেৱল আংশিক বাচ্যত্বক বুজায় তাৰমানে অস্তিত্বমূলক বচনত সদায় কিছু সংখ্যক অধিকাংশ এনেকুৱা কিছুমান অৰ্থবোধক বাক্য প্ৰয়োগ কৰা হয় য'ৰ দ্বাৰা কোনো এটা বস্তু বা ব্যক্তি সম্পূৰ্ণৰূপে বুজোৱা নহয় ইয়াক আংশিকভাৱে বুজায় অন্তত এটা বস্তুৰ অস্তিত্ব থকাটো বুজায় অস্তিত্বমূলক বচনত অস্তিত্বমূলক বচনৰ আন এটা নাম সত্তাত্মক বচন গতিকে এই অস্তিত্বমূলক বচনত সদায় কিবা এটাৰ অস্তিত্ব আছে একদম 100% নহয় 1ৰ পৰা 99% লৈকে 100 নহয় কেতিয়াও মানে সকলোকে নুবুজায় কিছু সংখ্যক যেনেকৈ অজগৰ আছে অজগৰ শ্ৰেণীৰ অস্তিত্ব স্বীকাৰ কৰা হৈছে ভূত নাই ভূত শ্ৰেণীৰ অস্তিত্ব অস্বীকাৰ কৰা হৈছে বা কিছুমান বস্তু ধুনীয়া কিছুমান বস্তু কি কয় পৰিৱৰ্তনশীল এনেকুৱা বস্তু বচনবোৰ হৈছে অস্তিত্বমূলক বচনত কোনো এটা শ্ৰেণীৰ সম্পূৰ্ণ বাচ্যত্বক নিৰ্দেশ নকৰে ই আংশিক বাচ্যত্বক নিৰ্দেশ কৰে এইটো চাওক ইয়াত অস্তিত্বমূলক বচনত
কোনো এটা শ্ৰেণীৰ সম্পূৰ্ণ বাচ্যত্বক নিৰ্দেশ নকৰি আংশিক বাচ্যত্বক নিৰ্দেশ কৰা হয় এইটো হৈছে অস্তিত্বমূলক বচনৰ কথা আৰু মই যি ভিডিঅ'টো কৰি আছো যিখন PDF ফাইল ইয়াত দেখুৱাই আছো সেইখন মোৰ কিতাপ প্ৰতীকাত্মক তৰ্ক বিজ্ঞানৰ অস্তিত্বমূলক বচনৰ প্ৰতীকীকৰণৰ পৰা ইয়াত লোৱা হৈছে আপোনালোকে মোৰ কিতাপ প্ৰতীকাত্মক তৰ্ক বিজ্ঞানখন চালে এই গোটেইখিনি লিখা তাত আছে ভালকৈ যাব পাৰিব যি নহওক তে অস্তিত্বমূলক বচনৰ প্ৰতীকীকৰণ কৰালৈ যাওঁতে আমি সাধাৰণ বচনৰ নিয়মখিনি মনত ৰাখিব লাগিব সাধাৰণ বচনৰ নিয়ম ইতিমধ্যে উল্লেখ কৰিছো এতিয়া এটা অস্তিত্বমূলক বচনৰ উদাহৰণ লোৱা যাওক তেনেকৈ ইয়াত আছে ইয়াত এটা উদাহৰণ দিয়া আছে কিছুমান বস্তু ধুনিয়া উদাহৰণটো চাওক কিছুমান বস্তু ধুনিয়া ইয়াত যে উদাহৰণটো আছে কিছুমান বস্তু ধুনিয়া something is beautiful এইটো এটা অস্তিত্বমূলক বচনৰ উদাহৰণ এই অস্তিত্বমূলক বচনৰ উদাহৰণটো চালে দেখা যায় ইয়াত সম্পূৰ্ণ বাচ্যত্বক নিৰ্দেশ কৰা নাই ইয়াত কেৱল কিছুমান বস্তু ধুনিয়া বুলি কোৱা হৈছে মানে 100% হোৱা নাই মানে সকলো বস্তুক বুজোৱা নাই কিছুমান বুজাইছে কিছুমানৰ দ্বাৰা ইয়াত অন্তত এটা শ্ৰেণীক বুজোৱা হৈছে বা এটা বস্তুক বুজোৱা হৈছে অন্তত এটা বা ম্যাক্সিমাম বুজোৱা হৈছে বহুত কিন্তু 100% নহয় গতিকে এইটো এটা অস্তিত্বমূলক বচন এই অস্তিত্বমূলক বচনটোক প্ৰতীকত প্ৰকাশ কৰিবলৈ হলে আমি জানো ইয়াৰ অস্তিত্বমূলক পৰিমাপক লাগিব সাধাৰণ বচনৰ তো অস্তিত্বমূলক পৰিমাপক চিহ্নটো কি আমি অস্তিত্বমূলক পৰিমাপক চিহ্নটো ইয়াত দেখুৱাই দিছো এইটো অস্তিত্বমূলক পৰিমাপক ইটো অলপ ইৰ নিচিনা উল্টাকে পেকেটৰ ভিতৰত এইটো অস্তিত্বমূলক পৰিমাপক এই অস্তিত্বমূলক পৰিমাপক চিহ্ন ব্যৱহাৰ কৰিব লাগিব যেহেতু বচনটো অস্তিত্বমূলক কিছুমান বস্তু কিছুমান মানুহ এই কিছুমান বা কিছু সংখ্যক এই শব্দবোৰ যেতিয়া ব্যৱহাৰ হ'ব তেতিয়া আমি তেনেকুৱা বচনটোক অস্তিত্বমূলক বচন হিচাপে ধৰিম তে এই বচনটোক কিছুমান বস্তু ধুনিয়া something is beautiful বচনটোক যদি বিশ্লেষণ কৰা যায় তেনেহলে ইয়াৰ অন্তৰ্নিহিত অৰ্থ হ'ব অন্তত এটা বস্তু আছে যি ধুনিয়া বুজিছে অন্তত এটা কাৰণ কিছুমান অস্তিত্বমূলক বচনৰ মূল কথা হৈছে ই কমপক্ষে এটা বস্তু বা শ্ৰেণীক বুজাবই আৰু ম্যাক্সিমাম 99% সম্পূৰ্ণ নহয় কিন্তু তো there is at least one thing that is beautiful ইয়াক বিশ্লেষণ কৰিলে অন্তত এটা বস্তু আছে এনেকুৱা যে এইটো এটা ধুনিয়া এইটো হয় ধুনিয়া এইটো অস্তিত্বমূলক বচন there is at least one thing such that it is beautiful ইয়াত এই যে এইটো সর্বনাম আছে আর তার পূর্ববর্তী অংশ অন্তত এটা বস্তু যে আছে উল্লেখ করা আছে অন্তত এটা বস্তু এই বস্তুটোৰ কাৰণে আমি ব্যৱহাৰ কৰিব লাগিব x বৰ্ণ প্ৰতীক যেটোক ব্যক্তি পৰিৱৰ্তন বুলি কোৱা হয় x বৰ্ণ প্ৰতীক এইটো x বৰ্ণ প্ৰতীক এই x বৰ্ণ প্ৰতীক ব্যৱহাৰ কৰিব লাগিব ইয়াত এইটোৰ পৰিৱৰ্তে আৰু অন্তত এটা বস্তু যে আছে এই যে বাক্যাংশ অন্তত এটা বস্তু আছে তার কারণে x বর্ণ প্রতীক মানে ব্যক্তি প্রভুত্ব আমি ব্যবহার করিম তেল ব্যবহার করিলে আমি কি পাম বচনটক আরো যদি বিশ্লেষণ করা যায় অন্তত এটা x আছে এনেকুৱা যে x হয় ধুনিয়া চাওক অন্তত এটা x আছে এনেকুৱা যে
x হয় ধুনীয়া অথবা ইয়াক আৰু বিশ্লেষণ কৰিলে দেখা যাব অন্তত এটা x আছে এনেকুৱা যে bx অন্তত এটা আছে এনেকুৱা যে bx আমি ইয়াত bx টো কৰ পৰা পালো আমি পৰিমাপকৰ নিয়ম অনুসৰি আগতে আলোচনা কৰি আছে বিধেয় পদক অনুসৰণ কৰি এটা বাচনিক ফলনৰ ৰূপ দিব লাগে ইয়াত বিধেয় পদটো কি আছিল এই বচনটোৰ উদাহৰণত বিউটিফুল তো বিউটিফুলক অনুসৰণ কৰি আমি ইয়াত এটা বাচনিক ফলনৰ ৰূপ দিছিলো bx হিচাপে বুজিছে নিশ্চয় bx হিচাপে বাচনিক ফলন ৰূপ দিছো গতি ইয়াত অন্তত এটা x আছে এই বাক্যাংশৰ বাবে আমি এতে অস্তিত্বমূলক পৰিমাপক চিহ্ন ব্যৱহাৰ কৰিম অন্তত এটা x আছে অস্তিত্বমূলক পৰিমাপক চিহ্ন ব্যৱহাৰ কৰিলে অস্তিত্বমূলক পৰিমাপক চিহ্ন কোনটো এই চিহ্নটো ব্যৱহাৰ কৰিম এটো ব্যৱহাৰ কৰিলে বাচনটোৰ সম্পূৰ্ণ ৰূপ হ'ব প্ৰতীকাত্মক ৰূপ হ'ব এইটো অস্তিত্বমূলক পৰিমাপক bx এই যে এক্সিস্টেন্সিয়াল কোৱান্টিফায়াৰ bx গতিকে এইটো হৈছে সদৰ্থক বচনৰ প্ৰতীকীকৰণ অস্তিত্বমূলক বচন সদৰ্থক হ'ব পাৰে নৰ্থক হ'ব পাৰে আমি যিখিনি কথা ইমান সময় আলোচনা কৰিলো এইটো সদৰ্থক বচনৰ প্ৰতীকীকৰণ এতিয়া এটা নৰ্থক বচনৰ উদাহৰণ লোৱা যাওক নৰ্থক বচন কিছুমান বস্তু ৰঙা নহয় এইটো বচন ধৰা যাওক কিছুমান বস্তু ৰঙা নহয় এই বচনটো নৰ্থক অস্তিত্বমূলক বচনৰ দৃষ্টান্ত কাৰণ এই বচনৰ মাধ্যমত যি পৰিমাণ নিৰ্দেশিত হৈছে সেই অস্তিত্বমূলক পৰিমাণক যি অন্তত এটা বস্তুৰ ক্ষেত্ৰত প্ৰযোজ্য গতিকে এই বচনটোক বিশ্লেষণ কৰিলে আমি আগৰ দৰে যদি বিশ্লেষণ কৰো তেনেহলে পাম অন্তত এটা বস্তু আছে যিটো নহয় ৰঙা there is at least one thing that is not red অন্তত এটা বস্তু আছে এনেকুৱা যে এইটো নহয় ৰঙা there is at least one thing such that it is not red ইয়াত এইটো আগৰ দৰে আগত যেনেকৈ কৰিছো ইয়াত এইটো সৰ্বনাম আৰু অন্তত এটা বস্তুৰ পৰিৱৰ্তে ব্যক্তি পৰিৱৰ্তে x বৰ্ণ ব্যৱহাৰ কৰিলে আমি বচনটোক তলত দিয়া ধৰণে উল্লেখ কৰিব পাৰিম তলত দিয়ে মানে এই যে দিয়া আছে অন্তত এটা x আছে এনেকুৱা যে x নহয় ৰঙা এনেকুৱা উল্লেখ কৰিব পাৰো ইয়াক তাৰ পিছত ইয়াক আৰু যদি বিশ্লেষণ কৰো তেনলে বচনটোক এনে ধৰে উল্লেখ কৰিব পাৰিম অথবা অন্তত এটা x আছে এনেকুৱা যে নেগেশন rx এই নেগেশন rx কৰ পৰা আহিছে বুজি পাইছে নিশ্চয় নেগেশন rx হৈছে something is not red বুলি যেনেকুৱা কোৱা হৈছে ইয়াত red ৰঙাৰ পৰিৱৰ্তে ৰঙাটোক এটা বাচনিক ফলনৰ ৰূপ দিয়া হৈছে কাৰণ ৰঙাটো আমি ইতিমধ্যে উল্লেখ কৰিছো something কিছুমান বস্তু ৰঙা নহয় something is not red এই যে something is not red আছে ইয়া red বিধেয় পদক অনুসৰণ কৰি এটা বাচনিক ফলনৰ ৰূপ দিয়া আছে rx বুজিছে নিশ্চয় তো এইদৰে এটা বাচনিক ফলনৰ ৰূপ দিয়াৰ পিছত আমি ইয়াত অন্তত এটা x আছে বাক্যাংশৰ বাবে বা অংশখিনিৰ বাবে সাৰ্বিক অস্তিত্বমূলক পৰিমাপক চিহ্ন ব্যৱহাৰ কৰিব লাগিব এই অস্তিত্বমূলক পৰিমাপক চিহ্ন ব্যৱহাৰ কৰিব লাগিব আৰু বাচনিক ফলনটো ইতিমধ্যে উল্লেখ কৰাই হৈছে বাচনিক ফলন নেগেশন rx যেহেতু বচনটো নৰ্থক গতিকে ইয়াত নেগেশন মানে কাল প্ৰতীকটো ব্যৱহাৰ কৰিব লাগিব গতিকে এই বচনটোৰ something is not red কিছুমান বস্তু নহয় ৰঙাৰ পূৰ্ণ প্ৰতীকাত্মক ৰূপ হ'ব এনেকুৱা তলত যেটো দিয়া আছে
existential quantifier negation rx গতিকে অস্তিত্বমূলক পৰিমাপক চিহ্নৰ এই আলোচনাত পৰা দেখা যায় যে বচনটোৰ প্ৰতীকত প্ৰকাশ কৰিবলৈ হয় এটা খুব সহজ সমীকৰণ আছে এই সমীকৰণ মতে প্ৰথমতে আমি অস্তিত্বমূলক পৰিমাপক চিহ্ন উল্লেখ কৰিব লাগিব তাৰ পিছত বাচনিক ফলন তাৰ লগতে বাচনিক ফলন উল্লেখ কৰিব লাগিব বাচনিক ফলনটো উল্লেখ কৰালে আমাৰ অস্তিত্বমূলক বচনৰ প্ৰতীকীকৰণ কাৰ্য সমাপ্ত হ'ব ইয়াত উদাহৰণ কেইটা দিয়া আছে চাই লওক চালে হল এই উদাহৰণতে প্ৰথমে অস্তিত্বমূলক পৰিমাপক প্লাস বাচনিক ফলন bx সমান সমান ইকুয়াল টু existential quantifier bx বা অথবা অস্তিত্বমূলক পৰিমাপক প্লাস নেগেশন rx দিয়া আছে এতেকে existential quantifier negation rx এটো হৈছে অস্তিত্বমূলক পৰিমাপকৰ প্ৰতীকীকৰণ এই দুটা বাদ দি আৰু এটা উদাহৰণ আমি আৰু দুটা উদাহৰণ আলোচনা সুবিধাতে ল'ব পাৰো something is permanent এটো এটা সদৰ্থক অস্তিত্বমূলক বচনৰ উদাহৰণ এই উদাহৰণত দেখা গৈছে ইয়াত পার্মানেন্ট এটা বিধেয় পদ আৰু সামথিং ইজ পার্মানেন্ট মানে কিছুমান বস্তু স্থায়ী কিছুমান বস্তু কাক বুজাইছে তাক আমি ক'ব নোৱাৰো এই বচনটোক আগৰ দৰে বিশ্লেষণ কৰিলে আমি যেটো প্ৰতীকাত্মক ৰূপ পাম হেতু হ'ব মানে বিধেয় পদক অনুসৰণ কৰি আমি ইয়াত লিখিব লাগিব px আৰু বচনটো যেটো কিছুমান বস্তু স্থায়ী যেটো অস্তিত্বমূলক মানে সাৰ্বিক বচন নহয় গতিকে ইয়াত অস্তিত্বমূলক কোৱান্টিফায়াৰ উল্লেখ কৰিব লাগিব এনেকে মোৰ এটো লিখাটো বেয়া হল px মানে px তাৰ আগত হ'ব অস্তিত্বমূলক পৰিমাপক এনেকুৱা ইয়াৰ প্ৰতীকাত্মক ৰূপ এনেকুৱা আৰু দ্বিতীয় বচনটো দ্বিতীয় উদাহৰণত something is not changeable কিছুমান বস্তু পৰিৱৰ্তনশীল নহয় তাৰ প্ৰতীকাত্মক ৰূপ হ'ব existential quantifier আৰু বিধেয় পদ changeable তাৰ কাৰণে c আৰু x something is not changeable sorry এটো হ'ব এট নেগেশন হ'ব existential quantifier negation cx কাল প্ৰতীকটো ইয়াত ব্যৱহাৰ হ'ব negation cx এটো হ'ব দ্বিতীয় বচনটোৰ প্ৰতীকাত্মক ৰূপ আজিলৈ এইখিনিয়ে যি সকল ছাত্ৰ ছাত্ৰীয়ে চাই আছে তেওঁলোকে যাতে মোৰ এই ইউটিউব চেনেল হেমন্তছ ক্লাছৰুম সাবস্ক্ৰাইব কৰে ধন্যবাদ